ইউটিউব চেনেল বিকাশ ব্লগ। নমস্কাৰ। আমি যোৱাকালি ৰাতি কি কৰিলোঁ ভেলাঘৰত সেই ভিডিঅ'টো দিব নোৱাৰিলোঁ, তাৰ বাবে ক্ষমা কৰিব। কিন্তু আজি ৰাতিপুৱা আমি ভেলাঘৰত কি কৰিম চ' ভিডিঅ'টো আপোনালোকে পাব। আমি এতিয়া ইয়াত বাঁহী ভাত খাম। বাঁহী ভাত খাই কৰি নিয়ম নীতি কৰি পেলাই ভেলাঘৰটো জ্বলাই দিয়া হ'ব। চ' আমাৰ ভেলাঘৰটো এইটোৱে আছিল। আমি ইয়াতে কালি ৰাতি খানা খাইছিলোঁ। এতিয়া ভোগলৈ যাওঁ। আমি ৰাতি ইয়াতে বনালোঁ, বনাই কৰি খালোঁ। আৰু এতিয়া মোৰ ভাইটি কেইটামান আছে, ভাইটি কেইটামানে কি কয় এতিয়া ভোগালী বিহুৰ সকলো অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভকামনা যাচিলোঁ। লগতে আপোনালোকৰ গোটেই বছৰটো যেতিয়া সুখময় হয় আৰু আনন্দ উল্লাসে ভৰি পৰক তাৰ কামনা কৰিলোঁ। আৰু আজি আমাৰ দাদাই আমাৰ ভেলাঘৰটো জ্বলোৱা সম্পূৰ্ণ দৃশ্য দেখাব। ৰাতি বেছি কুঁৱলীৰ বাবে ৰাতি ক্লিপ এটা লোৱা নহ'ল। ত' আজি আমি ভেলাঘৰটো ৰাতিপুৱা পৰিৱেশত কেনেদৰে জ্বলাওঁ, কি কৰি নীতি নিয়মসমূহ দেখুওৱা হ'ব। ত' চাই থাকিব বিকাশ ব্লগ আৰু ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। কাষতে থকা বেল আইকনটো টিপি দিব আৰু নতুন নতুন ভিডিঅ' চাবলৈ দাদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। এতিয়া আলু পুৰি আছোঁ, আলুকেইটা দেখাই দে আকৌ। আলুটো দেখাই দে। এয়া আমি আলু পুৰি আছোঁ। আমি এতিয়া বাঁহী ভাত খাম আৰু অলপ পিছত। এতিয়া এয়া পাত কাটি আছে। আমি এনেকুৱা কৰি 8টা মানুহ, বেছি নহয়। আমি 8টা সৰু সৰু ল'ৰা, 8টা মানুহ। আমি 8খন কাটিবা। আমি 8টা এতিয়া বাঁহী ভাতটো খাই দিম আৰু এই বস্তুটো মেইন, এই বস্তুৰ লগত এতিয়া আমি ভাতটো খাই দিম। এই বস্তুটো মেইন মাৰি দি কৈ দিয়া এবাৰ বম চলে লাগিছে। আপোনালোকেও খাব। কেনেকুৱা লাগিল বাঁহী ভাতটো খাই? বাঁহী ভাতটো খাই মজা লাগিছে। লগতে আলু পোৰা, ঠাণ্ডা ভাতৰ লগত আলু পোৰা তামাম লাগিছে। তাতে আজি ভোগালী বাঁহী ভোজ ন, আৰু মজা। আমি এতিয়া ভাত খাই কি কৰিম? ভাত পানী খাইটো আমি ভেলাঘৰটো জ্বলাই দিয়া পৰম্পৰা কাৰ্যসূচী আৰম্ভ কৰিম। তো এতিয়া ভাতটো খাই লওঁ। 7 মিনিট। তো চাই থাকিব বিকাশ ব্লগ, চাবলৈ একেবাৰে নাপাহৰিব। যদি বিকাশ ব্লগৰ গোটেই ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে সকলোতকৈ আগতে নটিফিকেশ্যনটো পাব। ধন্যবাদ। ভাতটো খোৱা হৈ গ'ল, একদম পাত ফিনিছ। বম টেষ্টি লাগিছে দেই, ক'ব লাগে বম টেষ্টি লাগিছে। আৰু লগতে মোৰ ভাইটি এটাৰ চেনেল এটা আছে নেকি বুলি আপোনালোকে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। দাদাই ডেছক্ৰিপশ্যনত মই তলত লিংকটো দি দিম। আৰু যাই কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। তাৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাব। চ' চাই থাকিব তাৰ চেনেলটো। ধন্যবাদ। আমি এতিয়া ভেলাঘৰটো জ্বলাই দিলোঁ, জ্বলি আছে। মই এতিয়া ভিতৰৰ পৰা ওলাই যাওঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। চ' চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ লগৰকেইটাই কিবা কয় বোলে আপোনালোকক চ' কৈ দিয়ক। বাই বাই।